শূন্য স্তব্ধ একেদিনাই হেৰাই গ'ল বহুজনৰ মাত পথাৰত জ্বলিব আজি কেইবাখনো চিতা এইটো এটা বৰ দুখজনক ঘটনা একেলগে আজি 15খন 12খন চিতা একেলগে জ্বলিব আমাৰ অঞ্চলটোৰ কাৰণে ইয়াতকৈ দুখজনক ঘটনা নাই গতিকে আমি ভৱিষ্যত আৰু অসমত ক'তো এনেকুৱা নহওক আৰু পৰিয়ালবিলাকলৈ যাব নোৱাৰা একেঘৰে 3জন 4জন ঢুকাইছে এটা একদম শোকাবহ এটা অৱস্থা ভাষা নাই প্ৰকাশ কৰিবলৈ আজি কেইবাটাও পৰিয়ালৰ চোতালত আত্মীয়ৰ মৃতদেহ বাগৰি বাগৰি কান্দিছে মানুহবোৰে হেৰাই যোৱা আপোনজনক মৃত অৱস্থাত দেখিব বুলি কাহানিও কল্পনা কৰা নাছিল পুৱাই হাঁহি মুখেৰে ওলাই যোৱা মানুহবোৰ কেনেকৈ নিথৰ দেহ হৈ উভতি আহিব পাৰে ইমান নিষ্ঠুৰ হ'ব পাৰেনে সময় সঁচাই হৃদয় বিদাৰক উদং হৈ গ'ল ঘৰবোৰ বুকু ফাটি যোৱা দৃশ্য দেখি কান্দোনত ভাগি পৰিছে গাঁওবাসী অসহনীয় পৰিৱেশ গোলাঘাটৰ বচা ফৰলুত ৰাজ্য কঁপাই গ'ল দেৰগাঁৱৰ পথ দুৰ্ঘটনাই বনভোজলৈ ওলোৱা 45জনীয়া দলটোৰ হঠাতে অধিকাংশৰ মৃত্যুৰ খবৰ আহিল বনভোজ খাবলৈ গৈ উভতি নাহিল বহু আত্মীয় ভাবি চাওক কেনেকৈ এই সুখ বুকুত বান্ধি জীয়াই থাকিব মৃত্যুমুখৰ পৰা উভতি অহা আত্মীয় মানুহবোৰ একেদিনাই হেৰাই গ'ল চিনাকি মুখবোৰ কেনেকৈ কি হ'ল মানে আমি ইয়াৰ পৰা পিকনিক খাবলৈ বুলি ওলাই গৈছিলোঁ 3:05 মানত ইয়াৰ পৰা গৈছোঁ চব ফাৰ্ষ্টতে টিলিঙা মন্দিৰত সোমাই পেলানি সকলো মিলি পেলানি মানে ক'ৰবাত খানা খোৱা কথা কৈছিলে তাৰপৰা মই যোৱা কথা নাছিলে মানে মই পটককৈ ওলাইছোঁ মামীহঁতৰ লগত যাবলগীয়া হ'ল তাৰপৰা সেয়াই আৰু ৰাস্তাত গৈ থাকোঁতে এনেকুৱা হৈ গ'ল মানে মই টোপনিতে আছিলোঁ মই একো গমেই নাপাওঁ কেনেকৈ কি হ'ল মানে মই একো বুজিয়ে নাপালোঁ মই সাৰ পাই দেখিছোঁ মোৰ লগৰজনী মোৰ গাত পৰি আছে তাৰ কাষত মোৰ খুৰী পৰি আছে চব মানে লেবেজান মই ভাবিছোঁ কি মানে মই যে জীয়াই আছোঁ মই সেইটোও ভবা নাই মানে লেবেজান হৈ গ'লোঁ মই একো নাই দেখা মই টোপনি জালত মই একো বুজিয়ে নাপালোঁ তাত ট্ৰাকখন ইফালৰ পৰা আহিছে বহুত স্পীডত গৈছে আৰু বাছ চালকজনো বহুত স্পীডত গৈছে দুইজনে গৈ পেলানি মাৰি দিছে খুন্দা তাৰপৰা বাছখন উল্টি খাই পৰিছে বুলি কৈছে কাৰণ মই ইমান দুখ পোৱা নাই কিন্তু মোৰ কাষত যিজনী মোৰ বেষ্ট ফ্ৰেণ্ড বহি আছিলে তাই গোটেই মুখত তেজ নধৰা হৈ আছিলে ভনীয়েকজনী ডেথ হৈ গ'ল মাকজনীও ডেথ হৈ গ'ল নৱবৰ্ষৰ এই প্ৰথমটো ঘটনাই জোকাৰি গ'ল ৰাজ্য শোকত ম্ৰিয়মান গোলাঘাট দেৰগাঁও গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকৰ আৰু দেৰগাঁৱৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট টাইম 8